চাইকেল ইয়াতে আমাৰ SI সুকেশ ঘোষৰ নেতৃত্বত উদ্ধাৰ কৰা গৈছে। আজি কেইদিনমানৰ পৰা খবৰ পাই আছিলে অ'টোৰ পৰা চাইকেলবিলাক চুৰি হোৱা বুলি। মাজতে আমাৰ দুদিন আগতে ৰিজাৰ্ভৰ পৰা এখন চাইকেল য়েল্লো অৰেঞ্জ কালাৰ চাইকেলটো চুৰি হৈছিলে। তো আমি সেই হিচাপে নিজে গুপ্তচৰ লগাই ৰাখিছে। আজি ৰাতিপুৱাৰ পৰা গোটেই দিনটো লাগি মেলি কাৰণে দুজন ল'ৰা বিজয় ব্ৰহ্ম ৰাকেশ বসুমতাৰী দুজন ল'ৰাক তেওঁ কৰায়ত্ব কৰিছে। আৰু বাকী এতিয়া খবৰ দিয়া যাব কাৰ কাৰ চাইকেল হেৰাইছে তেওঁলোকক জিম্মা দিয়া যাবগৈ। 10টা ন 10খন চাইকেল ৰিকভাৰ কৰা হৈছে ইয়াতে। এইটো খুবেই ভাল কথা। দেখিছোঁ দুখনমান চাইকেল হয়তো ডেইলি লেবাৰ কাৰোবাৰ তেওঁলোকৰ চাইকেলো উঠাই আনিছে। যদিও চাইকেল বাট এনেকৈ সৰু সৰু চুৰ হৈ থকাটো আমি নিবিচাৰোঁ বঙাইগাঁও জিলাত। আৰু আমি চেষ্টা কৰি আছোঁ যে বঙাইগাঁও জিলাত যাতে চুৰি ধৰণৰ এনেকুৱা ঘটনা ৰিপিট নহওক আৰু।